আমি মানৱ কিমান আধুনিক হৈ গ'লো। আমি পৃথিৱীৰ বাহিৰতো যাব পাৰোঁ আৰু কোটি কোটি কিলোমিটাৰ দূৰত্বৰ আকাশফালেও যাব পাৰোঁ। আমি বৈজ্ঞানিক ডেটাৰ জৰিয়তে সৃষ্টিৰ ৰহস্যৰ কথাও জানিব পাৰিছোঁ। কিন্তু আপোনালোকে এবাৰ ভাবি চাইছেনে, আমাৰ পৃথিৱীৰ অসংখ্য জীৱৰ সৃষ্টি কেনেকৈ হ'ল? তেনেবোৰ কথা জানিবলৈ আমাৰ মনৰ মাজত প্ৰশ্নৰ উদয় হয়। আমাৰ পৃথিৱী সকলো জীৱৰে এটা ঘৰ হয়। ইয়াতে হাজাৰ লাখ বছৰ আগৰ পৰা বসবাস কৰি আহিছে। বৈজ্ঞানিকসকলৰ মতে পৃথিৱীত 87 লাখ প্ৰজাতিৰ জীৱ আছিল, কিন্তু আজিলৈকে 15% জীৱহে চিনাক্ত কৰিব পাৰিছে। কিন্তু আচৰিত কথাটো এইটোৱে যে পৃথিৱীৰ অসংখ্য জীৱৰ উৎপত্তি হ'ল কেনেকৈ? এইবোৰ কথা জানিবলৈ হ'লে আমি সময়ৰ পাছলৈ উভতি যাব লাগিব। সেই সময়ত পৃথিৱীখন আৰম্ভণিৰ অৱস্থাত আছিল। আজিৰ পৰা প্ৰায় 4.5 কোটি বছৰ আগতে উল্কাপিণ্ডৰ প্ৰকাণ্ড গোলা এটা আকাশত পৰিক্ৰমা কৰি আছিল। এই গোলাটি গলিত প্ৰচণ্ড অগ্নিৰে নিৰ্মিত আছিল আৰু তেতিয়ালৈকে পৃথিৱীত কোনো জীৱ বুলিবলৈ চিন্তাত নাছিল। সেই সময়ত আকাশৰ পৰা সৰু সৰু উল্কাপিণ্ড পৃথিৱীলৈ নামি আহিছিল আৰু এই ক্ষুদ্ৰ ক্ষুদ্ৰ উল্কাপিণ্ডবোৰ টুকুৰা টুকুৰ হৈ এটা প্ৰকাণ্ড গোলালৈ পৰিৱৰ্তন হৈছিল। এই প্ৰকাণ্ড গোলাটোৱেই হ'ল আমাৰ পৃথিৱী। সেই সময়ত পৃথিৱীখন বহুতো উত্তপ্ত অৱস্থাত আছিল। এই প্ৰক্ৰিয়া বহুদিন চলাৰ পাছত আজিৰ পৰা প্ৰায় 3.9 নিযুত কোটি বছৰ আগতে এই অগ্নিগোলাৰ টুকুৰাবোৰ পৃথিৱীলৈ নামি আহিছিল। তাকে কোৱা হয় দ্য লেড হেভি বম্বাৰ্ডমেণ্ট। পৃথিৱীলৈ নামি অহা এই অসংখ্য উল্কাপিণ্ডবোৰ গোটা বৰফৰ ক্ৰিষ্টেল লগত লৈ আনিছিল। তাৰ ফলতে পৃথিৱীত নাইট্ৰজেন গেছৰ সৃষ্টি হৈ গৈছিল। তথাপি পৃথিৱীত জীৱন জীয়াই থাকিব পৰা উপযুক্ত বাতাবৰণ পোৱা নাছিল। পৃথিৱীত এটমস্ফিয়াৰ বহুতো বিষাক্ত গেছেৰে আবৃত আছিল, কাৰণ বায়ুমণ্ডলত কোনো ধৰণৰ অক্সিজেন পোৱা নাছিল। চাৰিওফালে সাগৰেৰে আগুৰি আছিল। কিন্তু তাৰ পাছতো এই পৰিস্থিতিবোৰ সলনি হৈ গৈছিল আৰু তেনেধৰণৰ মহাপ্ৰলয়ৰ দিন পৃথিৱীত আহি পৰিছিল। আজিৰ পৰা প্ৰায় 3.8 নিযুত কোটি বছৰ আগতে আমাৰ পৃথিৱীলৈ উল্কাপিণ্ডবোৰ আহি পৰিছিল। কিন্তু এই উল্কাপিণ্ডবোৰে পানীৰ লগতে খনিজ, কাৰ্বন, প্ৰটিন আৰু এমিনো এচিডবোৰকো লগত লৈ আনিছিল। এই আটাইবোৰে সাগৰৰ গৰ্ভত পৰিবহণ কৰি দিছিল। সেই সময়ত সাগৰৰ তলিত তাপমানৰ পৰিমাণ বহুতো কম আছিল, কিন্তু সাগৰৰ ভিতৰত সৰু সৰু প্ৰাকৃতিক উত্তপ্ত বস্তুবোৰ আছিল কাৰণে সাগৰৰ তলিতো তাপমানবোৰ পোৱা গৈছিল। আমি নাজানো যে এইবোৰ বস্তু ক'ৰ পৰা কেনেকৈ আহিল। মিনাৰেল আৰু কেমিকেলৰ মাজত অভিক্ৰিয়াৰ সৃষ্টি হৈ জীৱনৰ প্ৰথম সূচনা আৰম্ভ হৈ গৈছিল আৰু তাৰ পৰাই জন্ম হ'ল প্ৰথম এশকোষীয় জীৱ। এই জীৱটো এক প্ৰকাৰৰ বেক্টেৰিয়া আছিল। এই বেক্টেৰিয়াখিনি সমুদ্ৰৰ গৰ্ভত তীব্ৰ গতিৰে বাঢ়িবলৈ লৈছিল। সাগৰৰ ভিতৰত এশকোষীয় জীৱবোৰে বিয়পি পৰিবলৈ লৈছিল। আজিৰ পৰা প্ৰায় 3.5 নিযুত কোটি বছৰ আগতে এই অসংখ্য বেক্টেৰিয়াবোৰে সিটোৱে সিটোৰ লগত সংযুক্ত হৈ শিলৰ দৰে পৰিৱৰ্তন হৈ গৈছিল। তাকে কোৱা হয় ষ্ট্ৰমেটলিটিছ। এই শিলৰূপী বেক্টেৰিয়াবোৰে সূৰ্যৰ ৰশ্মিবোৰক আহাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। তাকে কোৱা হয় পোহৰ সংশ্লেষণ। আৰু এই বেক্টেৰিয়াবোৰৰ পৰাই অক্সিজেনৰ সৃষ্টি হৈ গৈছিল। তাৰে পৰাই জীৱন নিৰ্মাণৰ কাম আৰম্ভ হৈ গৈছিল। প্ৰায় 2 নিযুত কোটি বছৰ আগতে পৃথিৱীখন অক্সিজেনৰ মাত্ৰা বাঢ়ি গৈছিল। তেতিয়ালৈকে পৃথিৱীখনৰ বাতাবৰণো সামান্য ৰূপলৈ আহি পৰিছিল। তথাপিতো মহাপ্ৰলয়ৰ দিনবোৰ একেবাৰে কমি যোৱা নাছিল। আকৌ আহিল মহাপ্ৰলয়ৰ দিন। আজিৰ পৰা প্ৰায় 1.5 নিযুত কোটি বছৰ আগতে পৃথিৱীখনত কোনো ধৰণৰ কমপ্লেক্স বা মহাদেশবোৰ সৃষ্টি হোৱা নাছিল। পৃথিৱীত সৰু সৰু দ্বীপ আছিল য'ত পানীৰে আগুৰা। যদিও ভূঁইকঁপৰ কবলত পৰি পৃথিৱীখন জোকাৰি গৈছিল। এই জোকাৰণিৰ ফলতে ক্ষুদ্ৰ ক্ষুদ্ৰ টেকটনিক প্লেটেৰে বিভক্ত হৈ গৈছিল। পুনৰ এই প্লেটবোৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ গতি কৰিছিল। তাকে কোৱা হয় ৰুদিনিয়া।
সেই সময়ত পৃথিৱীৰ তাপমান মাত্ৰ 30 ডিগ্ৰী চেলচিয়াছহে আছিল। পৃথিৱীৰ এক দিনটো মাত্ৰ 18 ঘণ্টাহে আছিল। আজিৰ পৰা প্ৰায় 75 কোটি বছৰ আগতে পৃথিৱীখনৰ ৰূপৰেখা সলনি হৈ গৈছিল। পৃথিৱীৰ ছুপাৰ কণ্টিনেণ্ট দুটা ভাগত বিভক্ত হৈ গৈছিল আৰু ভিতৰত জ্বালামুখীৰ সৃষ্টি হৈ পৃথিৱীলৈ প্ৰবাহিত হৈ আহিছিল। এই জ্বালামুখী বিস্ফোৰণৰ কাৰণে পৃথিৱীত কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হৈ গৈছিল। এই কাৰ্বন ডাই অক্সাইড গেছবোৰ ঘন ঘন মেঘৰ দৰে পৃথিৱীত বিয়পি পৰি গৈছিল। তাৰ ফলস্বৰূপে কাৰ্বন ডাই অক্সাইডবোৰ শিলৰ দৰে পৰিৱৰ্তন হৈ গৈছিল। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰভাৱ কমি আহিছিল। তাৰ কাৰণে বায়ুমণ্ডলে সূৰ্যৰ কিৰণক ৰখাব নোৱাৰিছিল। তেতিয়া সূৰ্যৰ তাপৰ প্ৰভাৱ পৃথিৱীত কম হৈ আহিছিল। তাৰ কাৰণে পৃথিৱীত বৰফেৰে আবৃত হৈ গৈছিল। কিন্তু এই পৃথিৱীত থকা বৰফখিনি বেছি দিন টিকি নাথাকিল। পুনৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি হৈ আহিছিল। তাৰ কাৰণে পৃথিৱীৰ তাপমানো বৃদ্ধি হৈ গৈছিল। পৃথিৱীত আবৃত বৰফবোৰে লাহে লাহে গলি গৈছিল। আকৌ পৃথিৱীখন সামান্য অৱস্থালৈ আহি পৰিছিল। কিন্তু বৰফ পানীবোৰ অহাৰ আগতে এক বেক্টেৰিয়া আছিল। আজিৰ পৰা প্ৰায় 54 কোটি বছৰ আগতে পৃথিৱীত থকা বৰফবোৰ একেবাৰে গলি গৈছিল। তাৰ ফলস্বৰূপে সমুদ্ৰৰ তলিত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হৈ গৈছিল আৰু সমুদ্ৰৰ তলিত আচৰিত ধৰণৰ এককোষীয় জীৱবোৰ সৃষ্টি হৈ গৈছিল। আৰু লগতে দানৱৰূপী এককোষীয় জীৱবোৰো সমুদ্ৰৰ তলিত শাসন কৰিছিল। এই এককোষীয় জীৱবোৰ বিভিন্ন ৰূপলৈ বিকশিত হৈ গৈছিল। তাৰ পাছত আহি গ'ল পিকাইয়া। সি 5 চেণ্টিমিটাৰ দীঘল আছিল। সি নিজৰ শৰীৰত এটা বিশেষ বস্তু বিকশিত কৰি তুলিছিল, যিটো বস্তু আগলৈ গৈ মানৱৰূপী শৰীৰলৈ পৰিৱৰ্তন হৈ গৈছিল। কাৰণ সি নিজৰ শৰীৰত এটা বিশেষ অংগবোৰ লগত লৈ আহিছিল। আজিৰ পৰা প্ৰায় 46 কোটি বছৰ আগতে পৃথিৱীখনক পৃথিৱীৰূপে পৰিচিত কৰিব পৰা হৈ গৈছিল। পৃথিৱীৰ ছুপাৰ কণ্টিনেণ্ট কেইবাটাও ভাগলৈ বিভক্ত হৈ গৈছিল। কিন্তু পৃথিৱীত তেতিয়াও কোনো ধৰণৰ জীৱন আছিল। সূৰ্যৰ পৰা আহি থকা বেঙুনীয়া ৰশ্মিবোৰৰ কাৰণে এই অৱস্থা হৈ গৈছিল। তাৰ পাছত পৃথিৱীত অজন স্তৰৰ সৃষ্টি হৈছিল আৰু এই অজন স্তৰে বেঙুনীয়া ৰশ্মিবোৰক নাইকিয়া কৰিছিল। কিন্তু পৃথিৱীখনত মহাপ্ৰলয়ৰ দিনখিনি ধাৰাবাহিকভাৱে চলি আহিছিল। পৃথিৱীত কোনো ধৰণৰ নিশ্চিত জীৱ এটাৰ সৃষ্টি হ'ব পৰা নাছিল। ঠিক তেনেদৰে পৃথিৱীৰ কালক্ৰমবোৰ সলনি হৈ গৈছিল। সাগৰত বিচৰণ কৰা মৎস্যৰূপী জীৱ তাক তিক্তালিক বুলি কোৱা হয়। সি সাগৰৰ পৰা পৃথিৱীৰ মাটিলৈ ওলাই আহিছিল। লাহে লাহে বিভিন্ন অংগলৈ বিকশিত হৈ গৈছিল। আজিৰ পৰা প্ৰায় 1.5 কোটি বছৰ আগতে পৃথিৱীৰ সকলো বাতাবৰণ সমান হৈ পৰিছিল। সি একেবাৰে পৃথিৱীত বাস কৰিব পৰা সক্ষম হৈ গৈছিল। তাকে কোৱা হয় টেট্ৰাপ'জ। আজিৰ পৰা প্ৰায় 36 কোটি বছৰ আগতে এই টেট্ৰাপ'জ একেবাৰে বিকশিত হৈ গৈছিল। সি মাটিত থাকিব পৰা জীৱ হৈ গৈছিল। আৰু এই জীৱটোৱেই আগলৈ গৈ ডাইনছৰ্ছ, মেমলছ আৰু শেষত মানুহলৈ বিকাশ লাভ কৰিছিল। কিন্তু পৃথিৱীত জীৱ সৃষ্টি হ'লেই, কিন্তু পুনৰ একবাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ বাতাবৰণ সলনি হৈ গৈছিল। পুনৰ এক জ্বালামুখী বিস্ফোৰণৰ কাৰণে পৃথিৱীৰ ওপৰত বহুতো ডাঙৰ বেয়া সময় আহিছিল। এই বিস্ফোৰণৰ ফলত 95% জীৱৰ মৃত্যু হৈ গৈছিল। কিন্তু কিছুমান জীৱ কোনোমতে জীয়াই থাকিল। খাদ্যৰ অভাৱত যি পায় তাকে খাবলৈ লৈছিল। পৃথিৱীত তাপমাত্ৰা অধিক হোৱাত সিহঁতে মাটিৰ তলত বাস কৰিবলৈ লৈছিল। কাল অতিক্ৰম হোৱাৰ পাছত পৃথিৱীখন পুনৰ সামান্য অৱস্থালৈ ঘূৰি আহিছিল। আজিৰ পৰা প্ৰায় 20 কোটি বছৰ আগতে পৃথিৱীখন নতুন ৰূপৰেখালৈ পৰিৱৰ্তিত হৈ গৈছিল। কাৰণ জ্বালামুখী বিস্ফোৰণৰ কাৰণে নতুন ভূ-অৱয়ৱৰ নিৰ্মাণ কৰিছিল। তাৰ ফলস্বৰূপে এটা ছুপাৰ কণ্টিনেণ্ট সৃষ্টি হৈ গৈছিল। ইমানটো মহাপ্ৰলয় অহাৰ পাছতো পৃথিৱীখন পুনৰ সামান্য অৱস্থালৈ ঘূৰি আহিছিল। গছ-গছনি আৰু জীৱবোৰো থাকিব পৰা হৈ গৈছিল।
পৃথিৱীত থকা 5% জীৱবোৰে শেষত গৈ নতুন প্ৰজাতিলৈ বিকশিত হৈ গৈছিল। এইটোৱে আছিল ডাইনছৰ। ডাইনছৰবোৰ কিছুমান নিৰামিষভোজী আৰু কিছুমান মাংসভোজী আছিল। কিছুমান ডাইনছৰবোৰ সহজ সৰল আৰু কিছুমান ডাইনছৰ উগ্ৰবাদী আছিল। প্ৰায় বহুদিনলৈ সিহঁতে পৃথিৱীত ৰাজ কৰি আছিল। কিন্তু মন কৰিবলগীয়া কথা যে এই অসংখ্য ডাইনছৰবোৰ আজি ক'ত লুপ্ত হৈ গ'ল। সিহঁতৰ অস্তিত্ববোৰ এই পৃথিৱীৰ পৰা একেবাৰে বিলুপ্ত হৈ গ'ল। ডাইনছৰবোৰ অন্ত হোৱাৰ পাছত মানুহৰ জীৱন কেনেকৈ সৃষ্টি হৈছিল? বন্ধু বান্ধৱীসকল, মই আজি ফাৰ্ষ্ট টাইম ভিডিঅ'টি বনাইছোঁ। আপোনালোকে যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আৰু আপোনালোকৰ বাবে এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' বনাবলৈ মই সুবিধা পাম।